Hi guys, it's me Pranjal. এই ভিডিঅ'ত আমি পাইথনত হৈছে বিল্ডিং কমাণ্ড এণ্ড বিল্ডিং মডিউল কি আছে সেইখিনি চাবলৈ ট্ৰাই কৰিম। তো এট ফাৰ্ষ্ট মই আইডিয়েলটো খুলি লৈছোঁ। হৈছে তো আমি অলৰেডি প্ৰিভিয়াছ ভিডিঅ'ত আমি অলৰেডি চাইছোঁ যে টুৰ পাৱাৰ কৰিবৰ কাৰণে আমি ডাবল ষ্টাৰ ইউজ কৰিছিলোঁ হয় নাই থ্ৰী। তো ইয়াৰ টু পাৱাৰ কৰালে 8 আহিলে। তো পাইথনত কি হ'ল কিছুমান বিল্ডিং ফাংচন আছে হৈছে, সেইবোৰ থ্ৰুৱেদি বুজি পোৱাকৈ কিছুমান কমাণ্ড আমি লিখিব পাৰোঁ। তো ফৰ এক্সাম্পল চাওঁ পাওঁ। তো ইয়াতে মই ছাপ'জ টুৰ থ্ৰী পাৱাৰ কৰিব বিচাৰিছোঁ, 2,3। তো ইয়াতে আপোনাৰ হৈছে পাৱাৰটো দেখুৱাই দিম। তো ইয়াতে এটা ফাংচন মিনছ is a piece of code which execute some logic হৈছে, কিছুমান লজিক এক্সিকিউট কৰিব। তো আমি পাইথনত বিল্ডিং ফাংচন বা বিল্ডিং মডিউল কি আছে তো চাবৰ কাৰণে এটা কমাণ্ড আছে। সেই কমাণ্ডটো হ'ল dir ইন ব্ৰেকেট তো আপুনি দুটা আণ্ডাৰস্ক'ৰ 1 2 তাৰ ভিতৰত তাতে লিখিব লাগিব বিল্ড ইনচ, দেন তাৰপিছত আপুনি 2 আণ্ডাৰস্ক'ৰ 1 2 ক্লিয়াৰ, দেন আপুনি এণ্টাৰ মাৰিব হৈছে। ইয়াতে যিমানবোৰ বিল্ডিং মডিউল বা বিল্ডিং ফাংচন আছে আপোনাৰ গোটেইবোৰ শ্ব' কৰাব। আমি ইউজ কৰিছিলোঁ POW। তো ইয়াতে আপুনি POW দিছোঁ, POW হৈছে। আপুনি চাম ইউজ কৰিব পাৰে, অলৰেডি চাম আছে চাগে, চাম দিছোঁ চাম হৈছে, এভাৰেজ হৈছে। তাৰপিছত আছে আপোনাৰ হেল্প হ'ল ফ্লট ক্লিয়াৰ। ইয়াত আপোনাৰ দেখিছে এইটো লেন্থ হৈছে, লেন্থ বুলি দেখিছে। সেইটো লেন্থটোৰ মেইন কাম হ'ল এটা পাৰ্টিকুলাৰ ৱৰ্ডত কিমানটা ৱৰ্ড আছে হৈছে, তাৰ লেন্থটো কিমান সেইখিনি চাবৰ কাৰণে ইউজ কৰা যায়। ফৰ এক্সাম্পল মই ইয়াতে লিখিছোঁ লেন্থ হৈছে ইন ব্ৰেকেট, তাৰপিছত আছে আপোনাৰ যিটো ষ্ট্ৰিং লিখিবৰ কাৰণে আমি ডাবল কোট ইউজ কৰিব লাগিব, ডাবল কোট। তো ইয়াতে ছাপ'জ লিখিছোঁ মই ৱৰ্ড হৈছে। তো মই যিটো এণ্টাৰ মাৰোঁ ইয়াতে টোটেলি 5টা ৱৰ্ড আছে। 5টা ৱৰ্ড আছে 1 দেন 2 3 4 and 5 ৱৰ্ড হৈছে ক্লিয়াৰ। তাৰপিছত ছাপ'জ মই ইয়াৰে মেক্স এইটো হ'ল মেক্সিমাম হৈছে। মেক্সিমাম ৱৰ্ডটো কেনেকৈ কেলকুলেশ্যন কৰে বা ইয়াৰ বিষয়ে মই ডিটেইল চাব বিচাৰিছোঁ। তো চাবৰ কাৰণে আপুনি এটা কমাণ্ড লিখিব লাগিব। ইয়াতে আপুনি হেল্প কমাণ্ডটো ইউজ কৰিব লাগিব, SELP হেল্প HELP হেল্প ইন ব্ৰেকেট যিটো কমাণ্ডৰ ডিটেইলখিনি চাব বিচাৰিছোঁ। তো ইয়াতে মই মেক্স চাব বিচাৰিছোঁ MAX হৈছে। তাৰপিছত আপুনি এণ্টাৰ মাৰিব হৈছে। ইয়াতে আপোনাৰ আৰ্গুমেণ্টখিনি শ্ব' কৰাই দিছে হৈছে। মেক্সত কি হ'ব, এটাতকৈ বেছি আৰ্গুমেণ্ট ইউজ কৰিব আৰু ইয়াত কি হ'ব সকলোতকৈ যিটো ডাঙৰ আৰ্গুমেণ্ট সেই আৰ্গুমেণ্টটো শ্ব' কৰাব। ইয়াতে ৰিটাৰ্ণ দ্য লাৰ্জেষ্ট আৰ্গুমেণ্ট হৈছে, ৰিটাৰ্ণ দ্য লাৰ্জেষ্ট আৰ্গুমেণ্ট। ছাপ'জ মই এটা আৰ্গুমেণ্ট প্ৰিণ্ট কৰিব বিচাৰিছোঁ, চাব বিচাৰিছোঁ হৈছে। তো ইয়াতে আপোনাৰ মেক্স মই ব্ৰেকেটত লিখিছোঁ, ছাপ'জ মই ইয়াতে আৰ্গুমেণ্ট 4 1 6 7 3 ছাপ'জ 9 হৈছে, এণ্টাৰ ঠিক আছে। ইয়াতে যিটো লাৰ্জেষ্ট আৰ্গুমেণ্ট সেইটো শ্ব' কৰিছে। ইয়াতে লাৰ্জেষ্ট আৰ্গুমেণ্ট কোনটো আছিলে 9, তো 9টো শ্ব' কৰিছে হৈছে। ইয়াৰ বাদেও কিছুমান বিল্ডিং মডিউল থাকে হৈছে, আৰু কি
সেইবোৰ কি কয় এক্সট্ৰা মডিউল হয় যিবোৰ ফাংচন এক্সট্ৰেক্ট কৰাৰ কাৰণে ইউজ কৰা যায় হৈছে আৰু সেই ফাংচনবোৰ ইম্পৰ্ট কৰিব লাগিব হৈছে ফৰ এক্সাম্পল মেথছ বুলি এটা মডিউল আছে সেই মডিউলটো মই ইম্পৰ্ট কৰিব বিচাৰিছোঁ সাপোজ ইম্পৰ্ট মেথছ ইয়াতে ক্যালকুলেশনটো শো কৰিব সাপোজ স্কয়াৰ ৰুট কৰিব বিচাৰিছোঁ প্লাস কৰিব বিচাৰিছোঁ হৈছে তো মেথছ মই ইম্পৰ্ট কৰিছোঁ ইম্পৰ্ট সাপোজ মই স্কয়াৰ ৰুট কৰিব বিচাৰিছোঁ হৈছে ইয়াতে আপুনি লিখিব লাগিব maths ডট হৈছে ডট আপোনাৰ আহিব ইয়াত আপোনাৰ শো কৰিছে দেখিছে যিখিনি বিল্ট ইন কি কয় মডিউলৰ যিবোৰ ফাংচন হৈছে মই সাপোজ স্কয়াৰ ৰুট কৰিব বিচাৰিছোঁ স্কয়াৰ ৰুট ইয়াতে আপুনি পাব ফ্লট আছে হৈছে স্কয়াৰ ৰুট কৰিব বিচাৰিছোঁ তো এছত যাব লাগিব আই থিংক এছ এইটো পাৱাৰ আছে দেখিছে পি ও ডব্লিউ পাৱাৰ কৰিবৰ কাৰণে square root this one square root clear sorry আপনি কেন কৰিব পাৰে square root হলে square root কৰিলো তো square root কৰাৰ পিছত ইন ব্র্যাকেটত আপুনি মানে যাৰ square root কৰিব বিচাৰিছে এই পাৰ্টিকুলাৰ ডিজিটটো মানে ডিজিটটো এন্ট্ৰি কৰিব সাপোজ মই 9 ৰ square root কৰিব বিচাৰিছো তো you put 9 then enter serialize দেখিছে তো ইয়াৰ বাদে আপুনি নিজাকৈ কিছুমান ভেৰিয়েবল এড কৰায় তাৰ মডিউল বা ফাংচনটো আপুনি ৰিড কৰাব পাৰে সাপোজ মই নিজৰ এটা ভেৰিয়েবল মই এড কৰিব বিচাৰিছো তাৰ বেক হেণ্ডত যাতে মানে যেটো স্কয়াৰ ৰুট আছে সেই স্কয়াৰ ৰুটটো ৰান হয় তো মই সাপোজ স্কয়াৰ মই লিখি স্কয়াৰ root হৈছে স্কয়াৰ ৰুট ইকুৱেল তো ইকুৱেল কি কৰিব বিচাৰিছো মই মানে কি কয় যেটো স্কয়াৰ ৰুট যেটো ক্যালকুলেশনস আছে সেই ক্যালকুলেশনটো যেটা ব্যাক হেণ্ডত হয় তাৰ কাৰণে আপুনি লিখিব লাগিব maths dot square clear তো নেক্সট টাইম আপুনি ভেৰিয়েবল পিছত আপুনি যিকোনো ডিজিট যেটো আপুনি স্কয়াৰ ৰুট কৰিব আছে সেই ডিজিটটো আপুনি পুট কৰি দিলে অটোমেটিকলি আপোনাৰ স্কয়াৰ ৰুটটো শো কৰিব সো মই সাপোজ মই ইয়াতে জাস্ট মই ভেৰিয়েবলটো লিখিছো স্কয়াৰ ৰুট আছে ইন ব্র্যাকেট মই লিখি দিলো সাপোজ 9 ক্লিয়াৰ তো ইয়াৰে ভেৰিয়েবলটো হৈছে তো আজিলৈ মই ইমানতে এৰিছো হৈছে বাকি যে নেক্সট ভিডিও হৈছে তো আমি পাইথনৰ যিমানখিনি বস্তু আছে আমি নেক্সট ভিডিওত চাম তো কাইন্ডলি প্লিজ লাইক এন্ড সাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিওৰ যেতিয়া মই আপলোড কৰো তেতিয়া আপুনি আপডেট পায় তো এৰিছো বাই বাই